তো চাওক এনেকুৱা হাবিবিলাক মেটকা পানী আহিছে, এইবিলাক ডোঙত পানী আছে। এতিয়া লৈ গৈছোঁ এই পানীখিনি। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু পথাৰত অলপ আহিছিলোঁ আৰু আহি পেলাই দেখিলোঁ মানে একেবাৰে কণ্ডিশ্যন বহুতেই বেয়া। কাৰণ কিয় এতিয়া জানে আপোনালোকে, এতিয়া অসমৰ যিটো এতিয়া বাৰিষা চিজন চলি আছে, কিন্তু বাৰিষা বুলি ক'বলৈ অলপ বেয়া লাগিছে। কাৰণ কিয় আপোনালোকে যে একদম পানী পূৰা শুকাই আছে, মানে পথাৰ শুকাই আছে পূৰা। আৰু এইখিনিও এঘৰ মানুহে ৰুব বিচাৰিছিল, ৰুব নোৱাৰিলে, তো পানী উঠাই পেলাই এইখিনি ৰুব বিচাৰিছিল। কিন্তু মানে এতিয়া মানে চেলুৰ পানী আৰু কিমান উপযুক্ত আপোনালোকে জানেই, আৰু যিহেতু বৰষুণৰ নিচিনা কোনো হ'বই নোৱাৰে। তো এতিয়া দেখিছে গোটেই পথাৰখন একদম পূৰা খৰাং হৈ আছে একদম। এইফালে জানেই কিমান কষ্ট হয়, বাৰিষা কিমান কষ্ট কৰি খেতিখিনি কৰা হয়। সেইটো একচুৱেলি বহুত ভাবিবলগীয়া বিষয়। কাৰণ কিয় এনেকুৱা খেতিৰ ওপৰত ভিত্তি কৰি কিছুমান ল'ৰা ছোৱালীক মাক দেউতাকে পঢ়াই আছে। হাজাৰ হাজাৰ বিঘা মাটি মানে শুকাই আছে, পূৰা মাটি এনেকৈ ফাটি গৈছে। ইয়াত চাওক এনেকুৱা আজি সদায় বৰষুণ আহে, কিন্তু থকাই কোনোদিন বৰষুণ দিয়াৰ কোনো লক্ষণেই নাই এতিয়া। আৰু এইখিনি মোৰ মাটিখিনি দেখিছোঁ, মোৰ মাটিখিনি একেই কণ্ডিশ্যন হৈছে বাকী ৰাইজৰ যি অৱস্থা, তো মোৰখিনি একেই অৱস্থা হৈছে এতিয়া। পানী একেবাৰেই নাই। এনেকৈ হাজাৰ হাজাৰ বিঘা আমাৰ ইফালে এনেকৈ মাটি খৰাঙত ডুব গৈছে এতিয়া, আৰু বতৰৰ কোনো লক্ষণেই নাই বৰষুণ দিয়া। তো শুকাই আছে এতিয়া, ভাবিলোঁ ৰ'ব এইফালে অলপ ডাঙৰ অলপ পানী আহিছে। তো আমাৰ দাদাজনে ক'লে এতিয়া পানী আহা বুলি পেলাই। তো ভাবিলোঁ একবাৰ আগত এটা সৰু তাত ডোং এটা আছে, কিন্তু ডোংটো ইমান এটা মানে এতিয়ালৈকে উন্নতমানৰ হোৱা নাই। কিন্তু ডোংটো পৰিষ্কাৰ কৰিলে হয়তো পানী পাওঁ আমি, আমাৰ ইফালৰ পৰা হয়তো পানী আহিব গৈ আছিল। তো আগৰ ফালৰ পৰা এতিয়া পানীবিলাক আনি আছোঁ অলপকৈ এতিয়া, যাতে অলপমান পানীখিনি সোমাই দিব পাৰোঁ মই ইয়াতে। আৰু এইফালৰ মাটিবিলাকতো আৰু পানী এইফালে মোৰ মাটি নহয় যিহেতু, কিন্তু হ'লেও মাটি চাওক কেম ফাটি আছে এতিয়া একদম, মানে ক'ব নোৱাৰি, বেয়া লগা একদম অত্যন্ত দুখজনক মানে সঁচাকৈ। গতিকে ফাৰ্ষ্ট টাইম যেতিয়া খেতি কৰিছিলোঁ, গোটেই আপোনালোকে দেখা পাইছিল গোটেই পানীয়ে ভৰ্তি হৈছিল, পানী একদম পানীৰ পাতত মানে খেতি কৰিব নোৱাৰি। কিন্তু এতিয়া চাওক কি কণ্ডিশ্যন। তো মোৰ পানীখিনি অলপ আহি পালে আহিফালে কাটি দিছোঁ এইফালে, যাতে এইটো ডবলতে সোমাব পাৰে এনেকুৱা। তো একচুৱেলি কিহৰ কাৰণে হৈছে এইবিলাক আপোনালোকে জনাবচোন, আপোনালোকৰ মতামত জনাব। একচুৱেলি প্ৰকৃতিৰ কাৰণে হৈছে, কাৰণ প্ৰকৃতি মানে গছ গছনি কটাৰ ফলত বা পৰিৱেশ প্ৰদূষণৰ ফলত এতিয়া বতৰৰ কোনো বেলেঞ্চ নোহোৱা হৈছে। তো বেলেঞ্চ নোহোৱাৰ ফলত মানে এতিয়া মানে যেতিয়া বাৰিষা তেতিয়া খৰালি, তেতিয়া বাৰিষা, তো ছিজনবিলাক সকলোবিলাক উল্টা পুল্টা হৈ গৈছে এতিয়া। তোৰ পৰা লৈ গৈছিলোঁ পানী, আৰু ইয়াত চাওক পানী ইফালে আছে, আৰু ইয়াৰ পৰা এনেকৈ পানী গৈ আছে ইয়াত এইফালে। ইয়াৰ পৰা পানী এনেকৈ লৈ গৈছোঁ মই ইয়াত মোৰ সৰু মাটিখিনিত লৈ গৈছোঁ, সৰু মাটিখিনিত। আৰু এই ডোংটো ইফালে, এইটো ডোং চাওক, এইটো ডোং মানে আমাৰ বহুত পুৰণি, বহুত সৰুৰ পৰাই দেখা পাইছোঁ আমি, কিন্তু ডোংটো আজিলৈ এনেকৈ অৱস্থাতে থাকিল, কোনো মানে ডোঙৰ মানে সৰলি নেদেখিলোঁ। আৰু এইফালে পানী আছে পূৰা এইফালে, আৰু এইফালে নদীৰ পানী আহিছে, এইফালে বান্দৰ পানী আহিছে এইফালে। কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম হৈছে, এইফালে আগতে পোৱা নাছিলোঁ, এইবাৰে ফাৰ্ষ্ট টাইম। চাওক ডোঙৰ অৱস্থা নাচাওক কেনে হৈছে এতিয়া, ডোঙৰ অৱস্থা বহুতেই বেয়া। হয়তো ভালদৰে ইয়াক মানে অলপ চাফ চিকুণ কৰিলে হয়তো, মানে যদি অলপ বিভাগীয় কৰ্তৃপক্ষই যদি এনেধৰণৰ দায়িত্বটো পালন কৰে, তো নিশ্চয় আমি কিছু পানী পাম ইয়াৰ পৰা আৰু ভৱিষ্যতে। চাওক এতিয়া এইফালে পানী আহিছে, এইবিলাক ডোঙত পানী আছে, ডোঙত পানী আছে। গতিকে ইয়াৰ পৰাই মোৰ সৰুকেইটা লৈ গৈছে পানীখিনি। ডোঙৰ অৱস্থা আগতে একচুৱেলি ডোংটো ঠিকছে বৰশী পাইছিলোঁ সৰুতে, কি বুলি কয় এনেকুৱা ধৰণৰ কিবা পঙা বৰশী নে কি বুলি কয়, সেইটো ধৰণৰ পাইছিলোঁ, আৰু বহুত মাছ পাইছিলোঁ। কিন্তু আজিকালি মাছো নাই এইফালে, একদমেই মাছ নাই এইফালে। পানীগিলা মানুহে তুলিছে এইফালে, বান্ধি পেলাই এইফালে মানুহগিলা পানী তুলিছে এইফালে। তেনেকুৱা সুবিধা থাকিলেতো আৰু কথাই নাই। এতিয়া লৈ গৈছোঁ এই পানীখিনি, কাটি দিছোঁ ইয়াত। এইটো ৰুবলৰ পৰা মোৰ তাতে পানী গৈছে, পানী হৈছে মোৰ ইয়াত। আৰু এইফালৰ পৰা পানী কাটি দিছোঁ পূৰা এনেকৈ নামি গৈ আছে পানীখিনি এতিয়া। খেতিখিনিতো ভাল বেয়া হোৱা নাছিলোঁ আৰু ভালেই হৈছিলে, প্ৰতি বছৰে পানী মাৰে, কিন্তু এইবাৰ পানী মাৰা নাছিলে, তো ধুনীয়া হৈছিল। কিন্তু এইবাৰ খৰাঙে পালে নহয়, এইবাৰ আকৌ এইবিলাক মাজে মাজে হাবি আছে ইয়াত। তাৰমানে পানী শুকালটো, পানী শুকোৱাৰ কাৰণে মানে হাবিবিলাক এতিয়া উঠি আহিল এতিয়া, কাৰণ পানী হাবিবিলাক বহুত কষ্ট কৰি একচুৱেলি খেতিখিনি যিহেতু কৰা হয়, গতিকে খেতিখিনি ৰুইছিলেই নহয়, ইয়াৰ কিছুমান যত্ন আছে বাৰু, যত্ন কৰিব লাগিব। তো চাওক এনেকুৱা হাবিবিলাক মেটকা নে কি কয় এইটো, এনেকুৱা ধানৰ গুৰত কৰে হৈছে এইবিলাক চাফা কৰিলে অলপ খেতিখিনি ভাল হ'ব, বা খেতিখিনি বাঢ়ি আহিবলৈ সুবিধা হ'ব। তো পানীখিনি পাইছোঁ, বহুত একচুৱেলি ধন্যবাদ, ভগৱানকে ধন্যবাদ জনাইছোঁ, বা প্ৰকৃতিক ধন্যবাদ জনাইছোঁ। কিন্তু আশা কৰোঁ প্ৰকৃতিক মানে অনুৰোধ কৰিছোঁ যাতে এজাক বৰষুণ দিয়ে, আৰু
যিসকলক এতিয়া আমি ধৰ অলপ পানী পাইছোঁ কিন্তু বহুতেই এতিয়ালৈকে পানী পোৱা নাই গতিকে সেইসকল যাতে সুবিধা হয় তাৰ বাবে প্ৰকৃতিক মানে প্ৰাৰ্থনা জনাইছোঁ আৰু প্ৰকৃতিক প্ৰাৰ্থনা জনাইছোঁ তো ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আপোনালোকেও এতিয়া কি কৰিব উপায় নাই কি কৰিব আৰু প্ৰকৃতিৰ অপেক্ষা কৰক আৰু যদি কোনোবাই যদি প্ৰভাইড কৰিব পাৰে পানী তো অলপ পইচা খৰচ কৰি অলপ পানীখিনি দিয়ক খেতিত আৰু খেতিখিনি ৰক্ষা কৰক কাৰণ খেতি অবিহনে আমাৰ জীৱন সহজ নহ'ব গতিকে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক দিব আৰু যদি চেনেলটো কোনোবাই নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই